বাকী ৰাইজ বিহু যোৱা দেখি নিশ্চয় অলপ গম পাইছে। এয়া আমাৰ জ্ঞানোদয় বিদ্যাপীঠৰ মুকলি বিহু উদযাপন বা আমাৰ আলোক গোস্বামী ছাৰে মুকলি বিহু এখনি পাতিছিলে। মোক নিমন্ত্ৰণ কৰিছিলে ল'ৰা ছোৱালী কেইটামান গোটাই স্কুলৰে হুঁচৰি এযোৰা উলিয়াবলৈ। বাকী এদিনতে শিকাই মানে উলিয়াইছোঁ আৰু হুঁচৰি যোৱা কেনেকুৱা হৈছে নাজানো ৰাইজ, যি জানো তাকেই শিকাইছোঁ। ইমানো ভালকৈ নাজানো, যিমান পাৰোঁ মানে সিমান চেষ্টা কৰিলোঁ শিকাবলৈ। বাকী চাওকচোন কেনেকুৱা পালে ৰাইজ
বাকী ৰাইজ কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট বক্সত। সেয়াই আৰু যিমান পাৰোঁ তাকে চেষ্টা কৰিলোঁ শিকাবলৈ ল'ৰা ছোৱালীকেইটাক, আমাৰ পোৱালি কণ মানি ল'ৰা ছোৱালীকেইটাক। বাকী আৰু এয়া উপভোগ কৰক আপোনালোকে। আমাৰ বাইদেউসকলেও নাচিছিলে, সেয়াও উপভোগ কৰক ৰাইজ। সেয়াই চাওকচোন।